হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ABM এডুকেয়াৰ জিকে। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ অসম টেট 2021 চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগগী ছেকশ্যনৰ কেইটামান খুবেই গুৰুত্বপূৰ্ণ MCQ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধুৱে মোৰ এই চেনেলত নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ স্ক'ৰসমূহ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যনলৈ আগবাঢ়োঁ। যেহেতু আগৰ ভিডিঅ'সমূহত কুৱেশ্যন নম্বৰ 80লৈকে আলোচনা কৰিছিলোঁ, যিসকল বন্ধুৱে সেই ভিডিঅ'সমূহ চোৱা নাই, এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে তালৈ গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। এইটো ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ কুৱেশ্যন নম্বৰ 81ৰ পৰা। শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধনৰ প্ৰক্ৰিয়া। মতবাদটো কোনে আগবঢ়াইছিল? অপশ্যন এ ৱাটছন, অপশ্যন বি থৰ্ণডাইক, অপশ্যন চি ৰুছ', অপশ্যন ডি পাৰ্চিনান। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি থৰ্ণডাইক। থৰ্ণডাইকে শিক্ষণ হ'ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ সাধনৰ প্ৰক্ৰিয়া বুলি মতবাদ আগবঢ়াইছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 82। শিক্ষণৰ অৰ্থ হ'ল আচৰণ সংশোধন, কোনে কৈছিল? অপশ্যন এ ক্ৰ', অপশ্যন বি পাৰ্চিনান, অপশ্যন চি ৰুছ', অপশ্যন ডি উইথ অৰ্থ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি উইথ অৰ্থে শিক্ষণৰ অৰ্থ হ'ল আচৰণৰ সংশোধন বুলি তেওঁ মতবাদ আগবঢ়াইছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 83। শিক্ষণ প্ৰক্ৰিয়াক স্থায়ী ৰূপ প্ৰদান কৰাত সহায় কৰে। অপশ্যন এ প্ৰচেষ্টা, অপশ্যন বি আগ্ৰহ, অপশ্যন চি অভ্যাস, অপশ্যন ডি অৱদমন। শুদ্ধ আনচাৰটো হ'ল অপশ্যন চি অভ্যাস। অভ্যাসে শিক্ষণ প্ৰক্ৰিয়াক স্থায়ী ৰূপ প্ৰদান কৰে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 84। শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক হ'ল? শিক্ষণৰ যি সংযোগবাদ তত্ত্ব আছে সেইটোৰ উদ্ভাৱক কোন হয়? অপশ্যন এ ৰুছ', অপশ্যন বি পেভলভ, অপশ্যন চি কহলাৰ, অপশ্যন ডি থৰ্ণডাইক। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন ডি থৰ্ণডাইক। থৰ্ণডাইক হ'ল শিক্ষণৰ সংযোগবাদ তত্ত্বৰ উদ্ভাৱক। মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 85। শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ উদ্ভাৱক কোন? অৰ্থাৎ শিক্ষকৰ অনুবন্ধনবাদৰ উদ্ভাৱক কোন? আমি যদি অপশ্যনবিলাক চাওঁ, অপশ্যন এ কাফ্ফা, অপশ্যন বি পেভলভ, অপশ্যন চি ৱাটছন, অপশ্যন ডি ৰুছ'। শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি পেভলভ। পেভলভ হ'ল শিক্ষণৰ অনুবন্ধনবাদৰ উদ্ভাৱক। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয় এক্সাম পাৰ্পছত। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 86। অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভিত্তি হ'ল? অন্তৰ্দৰ্শন যি পদ্ধতি আছে সেইটোৰ মূল ভিত্তি আমি কি বুলি ক'ব পাৰোঁ? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ সংযোগবাদ, অপশ্যন বি সামগ্ৰিকতাবাদ, অপশ্যন চি অনুবন্ধনবাদ, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি সামগ্ৰিকতাবাদ। সামগ্ৰিকতাবাদ হ'ল অন্তৰ্দৰ্শন পদ্ধতিৰ মূল ভিত্তি। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 87। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ উদ্ভাৱক কোন? শিক্ষণৰ যি ট্ৰায়েল এণ্ড ইৰৰ যিটো পদ্ধতি আছে, প্ৰচেষ্টা আৰু ভুল পদ্ধতি, সেই ভুল পদ্ধতিৰ উদ্ভাৱক কোন? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ থৰ্ণডাইক, অপশ্যন বি পেভলভ, অপশ্যন চি কাফকা, অপশ্যন ডি ৰুছ'। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ থৰ্ণডাইক। থৰ্ণডাইক হ'ল শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ উদ্ভাৱক। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 88। শিক্ষণৰ ভিত্তি হ'ল? শিক্ষণৰ ভিত্তি কি হয়? অপশ্যন এ আগ্ৰহ, অপশ্যন বি অভিৰচন, অপশ্যন চি অভ্যাস, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি অভিৰচন, অৰ্থাৎ মটিভেশ্যন। মটিভেশ্যন হ'ল শিক্ষণৰ ভিত্তি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 89। আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি শিকা কি বুলি কোৱা হয়? আগ্ৰহ বা ইচ্ছা প্ৰকাশ কৰি যি আমি শিক্ষা শিকোঁ বা যি আমি শিক্ষা গ্ৰহণ কৰোঁ সেইটোক কি বুলি কোৱা হয়? অপশ্যন এ সচেতন শিক্ষণ, অপশ্যন বি অচেতন শিক্ষণ, অপশ্যন চি মূৰ্ত শিক্ষণ, অপশ্যন ডি অমূৰ্ত শিক্ষণ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল সচেতন শিক্ষণ, যিটো যোগেদি আমি কি কৰোঁ? আগ্ৰহ আৰু ইচ্ছা প্ৰকাশৰ যোগেদি আমি সচেতন যিটো শিক্ষা গ্ৰহণ কৰোঁ সেইটো হ'ল সচেতন শিক্ষণ। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 90। থৰ্ণডাইক কোন দেশৰ ব্যক্তি? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ আমেৰিকাৰ, অপশ্যন বি ফ্ৰান্সৰ, অপশ্যন চি ৰাছিয়াৰ, অপশ্যন ডি জাপানৰ। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ আমেৰিকাৰ। থৰ্ণডাইক হ'ল আমেৰিকাৰ নাগৰিক। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 91। পেভলভে অনুবন্ধনবাদত পৰীক্ষা চলাইছিল? অপশ্যন এ বান্দৰৰ ওপৰত,
অপশ্যন বি কুকুৰৰ ওপৰত, অপশ্যন চি মেকুৰীৰ ওপৰত, অপশ্যন ডি চৰাইৰ ওপৰত। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি কুকুৰৰ ওপৰত। পেভলভে অনুবন্ধনবাদত যি পৰীক্ষা চলাইছিল সেই পৰীক্ষাটো কুকুৰৰ ওপৰত চলাইছিল। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 92। শিক্ষণ প্ৰক্ৰিয়াটো হ'ল অপশ্যন এ সমষ্টিগত, অপশ্যন বি ব্যক্তিগত, অপশ্যন চি প্ৰুফ প্ৰদান, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন বি ব্যক্তিগত। শিক্ষণ প্ৰক্ৰিয়াটো হ'ল এটা ব্যক্তিগত প্ৰক্ৰিয়া। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 93। থৰ্ণডাইকৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিক বুদ্ধিমান ব্যক্তিসকলৰ বাবে অপ্ৰয়োজনীয় বুলি আখ্যা দিছে। থৰ্ণডাইকৰ যি প্ৰচেষ্টা আৰু ভুল পদ্ধতি আছে সেই প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুদ্ধিমান লোকসকলৰ বাবে অপ্ৰয়োজনীয় বুলি কোনে আখ্যা দিছিল? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ সামগ্ৰিকতাবাদীসকলে, অপশ্যন বি পেভলভে, অপশ্যন চি চিৰিল ৱাৰ্ডে, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ সামগ্ৰিকতাবাদীসকলে। সামগ্ৰিকতাবাদীসকলে থৰ্ণডাইকৰ যি প্ৰচেষ্টা আৰু ভুল পদ্ধতি আছে সেই প্ৰচেষ্টা আৰু ভুল পদ্ধতি বুদ্ধিমান ব্যক্তিৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় বুলি তেওঁলোকে আখ্যা প্ৰদান কৰিছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ 94। শাস্তি আৰু পুৰস্কাৰ নীতি বুলি অভিহিত কৰা হয়। অপশ্যন এ ফলাফল নীতিক, অপশ্যন বি প্ৰস্তুতি নীতিক, অপশ্যন চি প্ৰচেষ্টা আৰু ভুল নীতিক, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল অপশ্যন এ ফলাফল নীতি। ফলাফল নীতিক শাস্তি আৰু পুৰস্কাৰৰ নীতি বুলিও অভিহিত কৰিব পাৰি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, অৰ্থাৎ লাষ্ট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 95। তলত দিয়া কোনটোৰ ওপৰত অন্তৰ্দৰ্শন পদ্ধতি নিৰ্ভৰশীল? যি অন্তৰ্দৰ্শন পদ্ধতি আছে সেই অন্তৰ্দৰ্শন পদ্ধতিটো তলত দিয়া কোনটোৰ ওপৰত নিৰ্ভৰশীল? আমি অপশ্যনবিলাক চাই লওঁ। অপশ্যন এ জ্ঞান আৰু বুদ্ধিৰ, অপশ্যন বি আগ্ৰহ, অপশ্যন চি প্ৰচেষ্টা আৰু ভুল, অপশ্যন ডি ওপৰৰ এটাও নহয়। আমি যদি শুদ্ধ আনচাৰটো চাওঁ, শুদ্ধ আনচাৰটো হ'ল জ্ঞান আৰু বুদ্ধি। যি অন্তৰ্দৰ্শন পদ্ধতি আছে সেই অন্তৰ্দৰ্শন পদ্ধতিটো জ্ঞান আৰু বুদ্ধিৰ ওপৰত নিৰ্ভৰশীল। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ আগন্তুক হ'ব লগা যি টেট এক্সাম আছে সেই টেট এক্সামত বিশেষভাৱে সহায়ক হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিবলৈ আপোনালোকে কাষত থকা বেল আইকনত প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব। থেংক ইউ।